নমস্কাৰ। আজি মই JSP Advice 365 চেনেলত দুটা সম্প্ৰদায়ৰ মাজত যিটো কাজিয়া যিটো সমস্যাক লৈ মাটিবাৰী সমস্যা লৈ কাৰ্বিআলঙৰ বড়ো আৰু কাৰ্বি আৰু নাগা চেংমাসকলৰ মাজত কিছু ঘটনা হ'বলৈ গৈ আছোঁ আৰু সৰু সুৰা আমাৰ ছ'চিয়েল মিডিয়াত এইবোৰ ফটো আপলোড কৰি বৰ্তমান পাব্লিছ কৰি আছে। এই কাৰ্বি আৰু বড়ো আৰু নাগা চেংমাসকলৰ মাজত যিটো সংঘৰ্ষ হ'বলৈ গৈ আছে আৰু এই সংঘৰ্ষ অতি শীঘ্ৰে কাৰ্বিআলং চৰকাৰে সিদ্ধান্ত ল'ব লাগে আৰু এই সমস্যা মাটিবাৰীৰ সমস্যা এইটো লিগেল না ইলিগেলভাৱে ইনক্ৰোচ কৰি এই জাগাত তেওঁলোকে বস্তি বনাইছে নেকি, তেওঁলোকে ইয়াত ফাৰ্ম খুলিছে নেকি, ইয়াৰ সম্পৰ্কে অধ্যয়ন চলাব লাগে। আমি জনাত তেওঁলোকে 1960 চনৰ পৰাই তেওঁলোকে এই ঠাইত বাসিন্দা হৈ আছিল আৰু বহু বছৰে তেওঁলোকে কাৰ্বি নেতাবিলাকক ভোট দি জিতাই আহিছে। তেওঁলোকে বৰ্তমান কাৰ্বি আৰু বড়ো এই দুটা সম্প্ৰদায়ৰ মাজত কিছুমান ৰাজনীতি নেতাই বা বিজেপি কৰ্মীসকলেও এই কামত আগভাগ ল'ব পাৰে। গতিকে ট্ৰাইবেলসকলক যিটো অধিকাৰ নাইকিয়া কৰাৰ কাৰণে কিছুমান নন ট্ৰাইবেলবিলাকে PTC, BTR, মিচিং অট'নমাছ কাউন্সিল আৰু অসমৰ বিভিন্ন ঠাইত বৰ্তমান কেনেকৈ ট্ৰাইবেলসকলক এই দেশৰ পৰা অধিকাৰবিলাক বঞ্চিত কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ ভাই ককায়ৰ মাজত হাই কাজিয়া লগাই কেনেকৈ বড়ো, কাৰ্বি আৰু অন্যান্য ট্ৰাইবেলসকলক একতা কেনেকৈ ভাঙিব পাৰে তাক চিন্তা চৰ্চা কৰি কিছু গেৰুৱা বাহিনীবিলাকে কাম কৰি থকাটো আমি দেখি আহিছোঁ। গতিকে আমি ৰাজনীতি নেতাবিলাকে 5 বছৰৰ কাৰণে আহিব আৰু গুচি যাব। তেওঁলোকে নিজৰ গাদীৰ স্বাৰ্থত কিছুমান নেতাই নিজৰ জাতি বা নিজৰ ভাই ককাইৰ ওপৰত অত্যাচাৰ চলাই নিজৰ গাদীখন ৰক্ষা কৰাৰ কিছুমানে চিন্তা চৰ্চা কৰি ঠিক তেনেকুৱা কাম কৰা আমি অসমত কিছু ঠাইত দেখি আহিছোঁ। গতিকে আমি ট্ৰাইবেল আৰু কাৰ্বিৰ মাজত আমি ট্ৰাইবেল মানুহ হিচাপে জনজাতিৰ মাজত ভুল বুজাবুজি কৰাৰ দৰকাৰ নাই। কিবা যদি সমস্যা কাৰ্বিআলঙৰ হৈছে বড়ো আৰু কাৰ্বিৰ মাজত, সেইটো সমস্যা চৰকাৰৰ ফালৰ পৰা তেওঁলোকে চালি জাৰি কৰি অধ্যয়ন কৰি এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিব লাগে। কিয়নো বৰ্তমান টিভি, কাগজ আৰু ছ'চিয়েল মিডিয়াৰ যুগ। এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছুমান ঠাইত এনেকৈ বেয়া অপপ্ৰচাৰ কৰি জাতিৰ মাজত গোষ্ঠী সম্পৰ্ক কৰাৰ যিটো ষড়যন্ত্ৰ এইটো কৰি থকাটো আমি দেখি আহিছোঁ। গতিকে আমি ৰাজনীতিৰ নেতাৰ মেৰ ভাগত সোমাই নিজৰ ভাই ককায়ৰ মাজত যুঁজি কাৰাকাৰি কৰাৰ দৰকাৰ নাই। কিবা যদি সমস্যা হৈছে কাৰ্বি আৰু বড়োৰ মাজত, এইটো দুটা জনগোষ্ঠীৰ মাজত ভালদৰে আলোচনা কৰি এই সমস্যাটো সমাধান কৰিব লাগে। ইয়াত ছ'চিয়েল মিডিয়াৰ এজন কাৰ্বি ভনীয়ে বা বাইদেৱে এনেকুৱা আনএকচেপ্টেবল মন্তব্য কমেণ্ট কৰিছে যে এইটো কাৰ্বিআলঙে এইটো ট্ৰাইবেল লেণ্ড নহয়, এইটো কাৰ্বিসকলে, বড়োবিলাকে বড়োলেণ্ড আছে, আপোনালোকৰ ঠাই বড়োলেণ্ডত তাৰমানে কাৰ্বিআলঙত থকা গঠুই বড়ো জনগোষ্ঠীয়ে বড়োলেণ্ডত আহি তেওঁলোকে বসবাস কৰিব লাগে, ঠিক তেনেকুৱা মন্তব্য কৰিছে। আৰু এজন বয়সস্থ ব্যক্তিয়ে কৈছে আমিও আপোনালোকৰ সমস্যা নকৰিম আৰু আমাৰ জেগাতো আপোনালোকে সমস্যা কৰিব নালাগা বুলি কৈছে। কি তেওঁলোকৰ দুজন ব্যক্তিৰ যিটো কমেণ্ট মন্তব্য এইটো একচেপ্টেবল নহয়।
ট্ৰাইবেল মানুহে যিকোনো ঠাইতে বসবাস কৰিব পাৰে, এইটো সংবিধানে আমাক অধিকাৰ দিছে। এইটো মাত্ৰ কাৰ্বি আংলঙৰ কথা নহয়, বড়োলেণ্ডৰ মাত্ৰ কথা নহয়, কোনোবা মিচিং লেণ্ডৰ কথা নহয়। ট্ৰাইবেলসকলে মাটিৰ সন্তান, তেওঁলোকে যিকোনো ঠাইত বাহা ল'ব পাৰে আৰু তেওঁলোকৰ ভাৰত সংবিধানত থকা অধিকাৰটো বা প্ৰায়টোতো তেওঁলোকে গ্ৰহণ কৰিব পাৰে। গতিকে আমি ট্ৰাইবেল একতা হৈ আমি অসমত, উত্তৰ পূৰ্বাঞ্চলত আৰু বিশ্বত যেনেকৈ ট্ৰাইবেলবিলাকক আমি ৰক্ষণাবেক্ষণ কৰাৰ আজি কাম কৰাৰ সময়ত আজি সৰু সুৰা কথাক লৈ কাৰ্বি আংলঙত বড়ো আৰু কাৰ্বিৰ মাজত যিটো ক্লেশ লগাই কিছুমান নেতাবিলাকে বড়ো আৰু কাৰ্বি চেংমা, নাগা চেংমাৰ লগৰ গোষ্ঠী সম্পৰ্ক কৰাৰ বা ভাতৃত্ব সম্পৰ্ক কৰাৰ যিটো যোজনা চলাইছে, এইটো কিন্তু ইজি কথা নহয়। এইটো আনএক্সেপ্টেবল এটা মন্তব্য তেওঁলোকে কৈছে। কাৰ্বি আংলঙত থকা বড়োবিলাকো কাৰ্বিয়ে হয়, তেওঁলোকে কাৰ্বি আংলঙৰ অধীনতে কাম কৰি আছে, কিন্তু এটা পুখুৰীত মাত্ৰ এটাই মাছ নাথাকে, বিভিন্ন মাছ লগ লাগি এটা পুখুৰীৰ সৃষ্টি হয়। ঠিক তেনেকুৱা এখন দেশত মাত্ৰ এটা জাতিয়ে বসবাস নকৰে, বিভিন্ন জাতি গোষ্ঠী থাকিলে এইখন দেশ কম সময়ৰ ভিতৰতে উন্নত হ'ব পাৰে। যেনেকৈ এটা বাগিচাত বিভিন্ন ফুল থাকিলে, বিভিন্ন ৰং বিৰঙৰ ফুল থাকিলে এই বাগিচাখন শুৱনি হয়। গতিকে আমি কাৰ্বি আংলংখন আমি কেনেকৈ শান্তিভাৱে বা বিভিন্ন জনগোষ্ঠীক একেলগে লগ লৈ আমি কাৰ্বি আৰু বড়ো, নাগা চেংমা আৰু এই কাৰ্বিসকলৰ বসবাস কৰা অন্যান্য জনগোষ্ঠীবিলাকক একতা কৰি আমি কেনেকৈ কাৰ্বি আংলংখন এইটো মডেল কাউন্সিল বনাব পাৰে, তাকে চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিছে। গতিকে আমি সৰু সুৰা কথাত আমি ইণ্টাৰেষ্ট নিদি আমি কেনেকৈ কাৰ্বি আংলংটো উন্নতি কৰিব পাৰে, এইটো চিন্তা চৰ্চা কৰি কাৰ্বি আংলঙৰ নেতাবিলাকে কাম কৰা সময় হৈ পৰিছে। আৰু ৰাজনীতি নেতাবিলাকৰ মেৰ ফাঁকত পৰি আমাৰ বড়ো বা কাৰ্বি, নাগা চেংমা সকলে আমি ভুল সিদ্ধান্ত ল'ব নালাগে। আমি যিহেতু ভাৰতৰে নাগৰিক, আমি একেখন নাৱৰে যাত্ৰী, আমি কেনেকৈ আমি এইখন দেশৰ নাগৰিক হৈ আমি কেনেকৈ শান্তিভাৱে মানুহ হিচাপে আমি জীয়াই থাকিব পাৰে বা বসবাস কৰিব পাৰে, তাকে চিন্তা চৰ্চা কৰা। ভগৱানে আমাক চিন্তা চৰ্চা কৰাৰ কাৰণে মগজু দিছে, ভাল বেয়াটো চাবৰ কাৰণে আমাক দুটা চকু দিছে, আৰু ভাল বেয়া কথাবিলাক শুনি এডজাষ্ট কৰাৰ কাৰণে আমাক কাণ দুটা দিছে। ঠিক তেনেকুৱা আমি কথা কোৱাৰ কাৰণে আমাক জ্ঞান দিছে। এই জ্ঞানবিলাক আমি ভালদৰে ভাল কামত খটুৱাই আমি যাতে এই কাৰ্বি আংলঙত কেনেকৈ শান্তি এখন মডেল কাউন্সিল বনাব পাৰে, তাকে চিন্তা চৰ্চা কৰি কাৰ্বি আংলঙৰ বড়ো বা কাৰ্বি আৰু অন্যান্য জনগোষ্ঠী একতা হৈ আমি কাম কৰা এইটোৱে সময়। গতিকে কাৰ্বি আংলঙত যিটো হৈ থকা যিটো সমস্যা আৰু ছ'চিয়েল মিডিয়াৰ যিবিলাক ফটো আপলোড হৈ আছে, কিছু ঠাইত কিছুমান ঝগড়া মাৰামাৰিও হোৱা আমি কিছু ছ'চিয়েল মিডিয়াত কিছু ফটো আপলোড কৰা দেখা পাইছে। গতিকে এইবোৰক বেছিকৈ আমি প্ৰচাৰ চলাব নালাগে, আৰু কাৰ্বিসকলেও ভাল মগজুৰে চিন্তা চৰ্চা কৰি এই দুটা জাতিৰ মাজত ভাল অতি শীঘ্ৰে সমস্যাটো সমাধান কৰিব লাগে। কিয়নো আমি ট্ৰাইবেল ভাইসকল ভাই ভনী, গতিকে আমি ট্ৰাইবেলবিলাকৰ কেনেকৈ ৰক্ষণাবেক্ষণ কৰিব লাগে তাক আমি ট্ৰাইবেল ভাই ককাই ভনীবিলাকে লগ লাগি এইটো চিন্তা চৰ্চা কৰিব লাগিব। ট্ৰাইবেলসকলক ভাল পোৱা, ট্ৰাইবেলবিলাকৰ কাৰণে মাত মতা অন্যান্য জনগোষ্ঠীয়ে ট্ৰাইবেলক কেতিয়াও উন্নত হোৱাটো নিবিচাৰে। তেওঁলোকে কেনেকৈ ৰাজনীতি পেছত সোমাই ট্ৰাইবেলবিলাকক ধ্বংস কৰিব পাৰে, তাকে চিন্তা চৰ্চা কৰাহে আমি দেখা পাওঁ। এখন দেশত মাত্ৰ এটা বা দুটা জাতিয়ে মাত্ৰ থাকিব নোৱাৰে। ভাৰত সংবিধানে যিটো অধিকাৰ দিছে নাগৰিক স্বত্ব, এই নাগৰিক স্বত্ব অনুযায়ী যিকোনো জাতিয়ে যিকোনো ঠাইত বসবাস কৰিব পাৰে। কিন্তু আমি যেনে আমি BTCৰ কথা ক'বলৈ গ'লে, BTC হ'ল 6 শিডিউলৰ অধীনত
2003 10 ফেব্ৰুৱাৰীত চুক্তি মৰ্মে ইয়াত ট্ৰাইবেলসকলে মাত্ৰ বসবাস কৰিব পাৰে। কিন্তু মাননীয় হাগ্ৰামা মহিলাৰী দেৱৰ দিনৰ পৰা হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ শাসন কৰা সময়ত বিভিন্ন জনগোষ্ঠীৰ সমান মৰ্যাদা সমান অধিকাৰ যেনেকৈ দিছে, ঠিক তেনেকৈ চিন্তা চৰ্চা কৰি বৰ্তমান BTCৰ 35 লাখ জনসংখ্যা আছে। ইয়াত 35 লাখ জনসংখ্যাৰ মাজত ক্লেছ লগোৱাৰ কাৰণে যেনে আমাৰ BTCটো চাওতাল বড়োৱে গোষ্ঠী সংকৰ্ষ হ'ল, মুছলিম বড়োৱে গোষ্ঠী সংকৰ্ষ হ'ল। এই নন ট্ৰাইবেল শক্তিবিলাকে আমাৰ জাগাত কিছুমান বুদ্ধি লুকাই কুবুদ্ধি লুকাই আমাৰ মাজত হাই কাজিয়া সৃষ্টি কৰে। বৰ্তমান আমাৰ BTCৰ 16টা জাতি আছে। 16টা জাতিৰ মাজত তেওঁলোকৰ যিটো অধিকাৰ মাটিৰ বাৰীৰ সমস্যাই হওক বা চাকৰি কথাই হওক, তেওঁলোকৰ কোৱালিটি অনুযায়ী তেওঁলোকে নিজৰ অধিকাৰটো পাই আছে। ঠিক তেনেদৰে কাৰ্বি আংলঙতো বহু বছৰৰ পৰাই বড়ো, কাৰ্বি অন্যান্য জনগোষ্ঠীয়ে ইয়াত বাহাল হৈ বা বসতি বস্তি বনাই তেওঁলোকে সংসাৰ চলাই আছে। এই সংসাৰ চলাই থকা ব্যক্তিসকলে যে বড়োলেণ্ডত আহি তেওঁলোকে বড়োবোৰ থাকিব লাগে এইটো কথা নহয়। কিয়নো তেওঁলোকে BTCৰ পৰা গৈ কাৰ্বি আংলঙত বাহাল হোৱা ব্যক্তি নহয়। আৰু অসমত থকা কাৰ্বি বা BTCত থকা কাৰ্বিসকলে কাৰ্বি আংলঙৰ পৰা ডাইৰেক্টলি তেওঁলোকে আহি ইয়াত বাহাল হোৱা নাই বা বস্তি বনোৱা নাই। তেওঁলোকে পূৰ্বপুৰুষৰ দিনৰ পৰা এই জাগাত সংসাৰ খাই আছে। তেওঁলোকে বড়োৱে হওক বা কাৰ্বি হওক অন্যান্য গোষ্ঠী হওক, তেওঁলোকে এই দেশৰ নিয়ম অনুযায়ী ইয়াত সংসাৰ খাব পাৰে। গতিকে আমি যদি BTCৰ মানুহবিলাকে যদি ইয়াত মাত্ৰ 6 শিডিউল বড়ো, কাৰ্বি, ৰাভা, লালুং, সোণোৱাল, কোক বড়ো, ৰাভাবিলাকে মাত্ৰ থাকিব লাগি বুলি ইয়াত যদি দাদা কৰি থাকোঁ, আৰু আমিও যদি কাৰ্বি আংলঙত ইয়াত মাত্ৰ কাৰ্বি মানুহে ইয়াত থাকিব পাৰে বুলি লৈ আমি নিজৰ ট্ৰাইবেল ভাই ককায়ৰ লগত যদি আমি গোষ্ঠী সংসৰ্গ সৃষ্টি কৰি আমি কিবা লাভৱান হ'ব জানো? একো লাভৱান নহ'ব। কিছুমান নেতাবিলাকে লাভ হ'ব পাৰে। গতিকে আমি ট্ৰাইবেলবিলাকে যিকোনো প্ৰকাৰে অসমত, উত্তৰ পূৰ্বাঞ্চলৰ আৰু পৃথিৱীৰ ট্ৰাইবেলসকলক কেনেকৈ বচাব লাগে তাকে চিন্তা চৰ্চা কৰি কাম কৰা দৰকাৰ। গতিকে সৰু সুৰা কথাক লৈ কিছুমান গোষ্ঠীক বা কিছুমান জাতিক ওপৰত অন্যায় অত্যাচাৰ কৰিবলৈ যোৱাটো গ্ৰহণযোগ্য নহয়। গতিকে মই অনুৰোধ জনাইছে, এজ এ চিটিজেন্স অফ ভাৰতত নাগৰিক হিচাপে মই কাৰ্বি আংলঙৰ শিৱক বা কাৰ্বি আংলং প্ৰশাসনত থকা ব্যক্তি আৰু নেতাবিলাকক মই অনুৰোধ জনাইছে, আমি এই যিটো বড়ো আৰু কাৰ্বিৰ মাজত যিটো গোষ্ঠী সংঘৰ্ষ হোৱাৰ পদত গৈ আছে, এইটো আমি অতি শীঘ্ৰে ইয়াৰ সমস্যা সমাধান কৰিব পাৰে। যদি এইটো সমস্যাটো সমস্যা বুলি ভাবি মাত্ৰ যদি থৈ থাকিলে কিন্তু বড়ো কাৰ্বিৰ মাজত অন্যায় কৰা হ'ব। গতিকে আমি ভুল বুজাবুজি হ'ব নালাগে। কাৰ্বি আংলঙত সকলো কাৰ্বিয়ে বড়ো বিৰোধী নহয়, সকলো বড়োৱে কাৰ্বি বিৰোধী নহয়। গতিকে সংবিধানৰ অনুসৰি আৰু ভাৰত চৰকাৰে যেনেকৈ আমাৰ অধিকাৰ দিছে, ঠিক তেনেকুৱা এইবোৰ সংবিধানটো পঢ়ি আৰু বিলাক মানি, আইনবিলাক মানি আমি কাম কৰাৰ দৰকাৰ। গতিকে আমি কিছুমান গেৰুৱা বাহিনীৰ কথা লৈ আমি সেইজনক কথা লুকাই দিয়া, এই জাতিৰ মাজৰ শত্ৰুতা বনোৱা এইটো গ্ৰহণযোগ্য নহয়। গতিকে কাৰ্বি আংলঙৰ কাৰ্বি প্ৰশাসনত থকা ব্যক্তিসকলক মই অনুৰোধ কৰোঁ, আৰু কাৰ্বি আংলং জিলাত থকা কিছুমান ব্ৰেইনলিয়ান নেতাবিলাকক মই অনুৰোধ জনাইছোঁ, আমি এই সমস্যা দুটা জাতিৰ মাজত যিটো সমস্যা চলি আছে এইটো অতি শীঘ্ৰে আলোচনা মৰ্মে কাৰ্বি ষ্টুডেণ্ট ইউনিয়ন বা বড়ো ষ্টুডেণ্ট ইউনিয়ন, বড়ো সাহিত্য সভা আৰু কাৰ্বি সাহিত্য সভা আৰু অন্যান্য এলাইড অৰ্গেনাইজেশ্যনবিলাকে লগ লাগি অতি শীঘ্ৰে ইয়াৰ সম্পৰ্কে আলোচনা কৰিব লাগে আৰু সিদ্ধান্ত
কৰিব লাগে আৰু আমি ট্ৰাইবেলবিলাকে কেনেকৈ মজবুত ভাই ককাই ভনীৰ দৰে থাকি আমি আমাৰ ট্ৰাইবেলৰ অধিকাৰটো আমি কেনেকৈ ৰাখিব পাৰে একেলগে আমি ট্ৰাইবেলৰ অধিকাৰৰ কাৰণে মাত মাতিব লাগে গতিকে আমি একতা হৈ আগবঢ়াটো দৰকাৰ বুলি ভাবিছোঁ সদৌ শেষক কাৰ্বি আংলঙত থকা সকলো জনগোষ্ঠীক মই সেৱা জনাইছোঁ আপোনালোকে নিজৰ ভাই ককাইৰ লগত হাই কাজিয়া সৃষ্টি কৰিব নালাগে আপোনালোকে মিলি থাকক আৰু মিলি থাকিলে আমাৰ শান্তি আহিব আৰু মিলি নাথাকে শান্তি নাহিলে যদি দেশখন যদি উন্নতি কৰিব লাগে অশান্তি হ'লে উন্নতি নহ'ব আৰু এই দেশৰ কেতিয়াও উন্নত নহয় গতিকে আমি কাৰ্বি আংলঙত থকা বড়ো কাৰ্বি আৰু অন্য জনগোষ্ঠী একেলগে লৈ আমি কাৰ্বি আংলঙখন এটা মডেল কাউন্সিল বনোৱাৰ চিন্তা চৰ্চা কৰাৰে এই দিন গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ সদৌ শেষত আপোনালোকক ধন্যবাদ জনাই মই আজিৰ ভিডিঅ' এইখিনিতো সমাপ্ত কৰিলোঁ এটি ধন্যবাদ